আৰু গাইছ এয়া হৈছে লাও বেঙেনাৰ মালা আৰু ইফালে মাহ হালধি লোৱা হৈছে গৰু ধোৱাৰ কাৰণে। আৰু আপোনালোকক সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই গাইজ, আপোনালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভাল। আৰু আজি হৈছে গৰু বিহু, সকলোকে ৰঙালী বিহু ইয়াৰ পৰা শুভেচ্ছা জনালোঁ। আৰু এতিয়া মই গৰু থ'ম, এই লৈছোঁ লাও বেঙেনা আৰু ইফালে দীঘলতি গৰু থ'ম। আপোনালোকে চাই থাকক। দীঘলতি দীঘল পাত গৰুক কোবাই জাত জাত, মাই সৰু বাপে সৰু তই হবি বৰ গৰু। লাও বেঙেনা খাই যা বছৰে বছৰে বাঢ়ি যা। আৰু এতিয়া মই বৰ্তমান গৰু ধুই আছোঁ গাইছ। আৰু আজি হৈছে গৰু বিহু। গৰু বিহুৰ সকলোকে মানে শুভেচ্ছা জনালোঁ। লগতে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা, লগতে নতুন বছৰৰ অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু গাইছ চাওকচোন, এই মানে গোটেইমান গৰু মানে ময়ে থৈ দিছোঁ, যিহেতু মাজু বাহাতেৰে আহিছোঁ গৰু ধোৱাৰ কাৰণে। আৰু ইফালে চানাটোকো পূৰা একদম থৈ দিছোঁ। আৰু গাইছ আপোনালোকে ভিডিঅ'টো দেখা পাইছে, মানে দীঘলতিডাল মানে গৰুতে খাই দিছে, যিহেতু মই হাতত লৈছোঁ মানে কোবাবৰ কাৰণে। পূৰা একদম কলা গৰুটো পূৰা একদম লৈ দিছে, যিহেতু দীঘলতিডাল খাই দিছে। একো নহয়, বেলেগ দীঘলতি আছে আৰু মানে আৰু কি ক'ম গাইছ। আৰু ইফালে ধুনীয়াকৈ মাজু মায়ে পূৰা একদম মাহ কাৰে লগতে মানে পিঠা, আৰু আজি মাহ কাৰে খাব লাগে যাই মানে গৰু ধুই, যিহেতু আমাৰ ইফালে নিয়ম। আৰু ইফালে পূৰা একদম মাহ হালধি। আৰু গাইছ আজি মানে গালত মানে হালধিৰ লগতে মানে মাথাত মঠা আৰু মাহ দিব লাগে বুলি কয়, সেইকাৰণে মানে মাহ আৰু মঠা কৰিছিল মাজু মায়ে। আৰু মোকো দিবা দিলাক, যিহেতু মই অলপমান মানে লুকাই দিলোঁ গালত। আৰু গাইছ ইফালে মানে মাখিয়তী পাত মানে অলপমান লৈ আহিলোঁ তাহাঁতৰ পৰা, মানে যিহেতু আজি মানে মাখিয়তী পাত আনিব লাগে, আনি মানে ঘৰত মানে লুকাব লাগে। আৰু যিহেতু মানে আজি গধূলি থোপা দিয়া হয়, যাৰ মানে গৰু আছে, যিহেতু আমাৰতো গৰু নাই, যিহেতু মই তথাপিতো মানে মই মানে মাখিয়তী পাতখিনি লৈ আহিছোঁ। আহি কিনে মানে ঘৰৰ মানে দুৱাৰমুখত মানে এনেকৈ মানে লগাই থৈ দিছোঁ, মানে আজি দিবা লাগে এনেকৈ। আৰু গাইছ এতিয়া ময়ো পূৰা একদম লগে চগে দি আছোঁ। আৰু আপোনালোকে মই ভিডিঅ'টো চাওক। আৰু আজি মানে এতিয়া আহি গা চা ধুলোঁ। আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, পেজটো ফ'ল' কৰি দিব। আৰু কালি মানুহ বিহুৰ ভিডিঅ' আপোনালোকে পাব।